নমস্কাৰ দিব লাইছো ৰাজ্যবাহীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেবোৰ খবৰ নিতৌ পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টোত একোটাকৈ লাইক কৰি দিব। আজি হল 18 মাৰ্চ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোল সাবজেক্ট আজি আছিল, কিন্তু পৰীক্ষাখন বাতিল কৰিবলৈ বাধ্য হল। কিছুমান দুষ্ট চক্ৰয়ে ভুৱা প্ৰশ্ন কাকত ফাদিল কৰি পৰীক্ষাখন বাতিল কৰিবলৈ বাধ্য কৰিলে অসম চৰকাৰ। তথ্য অনুসৰি প্ৰশ্ন কাকত ফাদিল কৰা 225 জনীয়া হোৱাটছএপ গ্ৰুপৰ কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হয় বন্ধু বান্ধৱীসকল, জনাইছো এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বিষয়। ভুৱা প্ৰশ্ন কাকত ভাইৰেল কৰা ছাত্ৰক আটক। হোৱাটছএপ গ্ৰুপ খুলি ভাইৰেল কৰিছিল ভুৱা প্ৰশ্ন কাকত। 225 জনীয়া হোৱাটছএপ গ্ৰুপ খুলি মাছুমে ভাইৰেল কৰিছিল প্ৰশ্ন কাকত। নগাঁৱৰ দলংঘাটৰ 2 ছাত্ৰীক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। ভুৱা প্ৰশ্ন কাকত ফাদিল কৰা ছাত্ৰক আটক নগাঁও আৰক্ষী। নগাঁও আৰক্ষী আটক কৰিছে মাছুম আলীক। ভূগোলৰ ভুৱা প্ৰশ্ন কাকত ভাইৰেল কৰিছিল মাছুম আলীয়ে। ইতিমধ্যে মাছুম আলীৰ বিৰুদ্ধে নগাঁৱৰ বিদ্যালয় পৰিদৰ্শকে দাখিল কৰিছে এজাহাৰ। নগাঁও সদৰ থানাৰ এজাহাৰ দাখিল বিদ্যালয়ৰ পাৰদৰ্শীসকলে। হয় বন্ধু বান্ধৱীসকল, অসমৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমৰ পৰা শেষলৈকে হয়তো বিতৰ্কৰ এটা সৃষ্টি হৈছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনে পাইছে? এনেবোৰ নিতৌ খবৰ পোৱাৰ কাৰণে আমাৰ চেনেলটো আপুনি নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকে চালে নিউজ D24 আছাম।